কি ধুনীয়াকৈ হৈছে মানে তাইৰ ফিগাৰ আৰু মোৰ ফিগাৰ একে নেকি সেইটো নহয় মানে তাই মোতকৈও ক্ষীণ কিন্তু স্পৰ্টিংটো তাইক দেহাতকৈ অলপমান ডাঙৰে দি দিছে সেইকাৰণে ভাবিলোঁ ময়ে লৈ আনো ৰ স্পৰ্টিংবিলাক লাগে পিন্ধা অলপ কমফৰ্টেবল লাগে ঘৰত পিন্ধাৰ কাৰণে হেল্ল' ফ্ৰেণ্ড ৱেলকাম বেক টু মাই চেনেল আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ খবৰ আপোনালোকৰ খবৰ চাগে ভাল কিয় ভাল নাপাব নিশ্চয় কাৰণ মোৰতো খবৰ ভালেই নে কি কয় আজি মই এইটো যে তুলনি বিয়াত যে ভিডিঅ' যে দিছিলোঁ ভাগিনজনী তাইৰ তুলনিত মানে উঠা এই টি চাৰ্টে স্পৰ্টিংটো আজি মই পিন্ধি চালোঁ চাওক কি ধুনীয়াকৈ হৈছে মানে তাইৰ ফিগাৰ আৰু মোৰ ফিগাৰ একে নেকি সেইটো নহয় মানে তাই মোতকৈও ক্ষীণ কিন্তু স্পৰ্টিংটো তাইক দেহাতকৈ অলপমান ডাঙৰে দি দিছে সেইকাৰণে ভাবিলোঁ ময়ে লৈ আনো ৰ স্পৰ্টিংবিলাক লাগে পিন্ধা অলপ কমফৰ্টেবল লাগে ঘৰত পিন্ধাৰ কাৰণে সেইকাৰণে লৈ আনিছোঁ আৰু আজি আপোনালোককো নতুন স্পৰ্টিং পিন্ধি ভিডিঅ' বনাই দেখুৱাই আছোঁ আজি হ'ল যে এটা কথা ক'ম বুলি ভাবিছোঁ কথাটো হ'ল যে মই এতিয়া লাইভ আহিব পৰা হ'লোঁ আপোনালোকৰ আশীৰ্বাদত আৰু এটা ৰ'ব रुको जरा सबर करो बोला धक्का मुक्की नहीं कर আৰু এটা হ'ল আপোনালোকৰ আশীৰ্বাদত URL যোনটো মানে কি ইউটিউবৰ যে থাকে URL যোনটো আমি চেণ্ড কৰোঁ কাষ্টম URL কৰিব পৰা হ'লোঁ মানে মোৰ নিজৰ চেনেলটোৰ নাম তাত মই লগাই দিব পাৰিলোঁ সেইটো আপোনালোকৰ আশীৰ্বাদত মই কৰিব পৰা হ'লোঁ মানে লগাই ল'লোঁ ৰীমা ফ্ৰম আছাম 8 বুলি লগাই দিলোঁ আৰু তো বহুত সুখী মোৰ কাৰণে সেইটো এটা বহুত সুখী আৰু সুখী হোৱাৰ কাৰণে আজি আপোনালোকক ধন্যবাদ কেনে লাগিল মজা লাগিল না এনে আমাৰ ঘৰৰ ওচৰৰ পৰা চিৰিয়াখানাৰ পাহাৰৰ পৰা আদি কৰি ভাঙা ঘৰ মেডিকেলৰ সেই টাৱাৰ মস্ত টাৱাৰটো আদি কৰি চব দেখা পায় আকৌ মানে নাই গোটেইখিনি আৰু মানে এইবিলাক দেখাই পায় আমাৰ ঘৰৰ পৰা মজা তো আজি বিশেষ একো নাই এইখিনি আছিল মানে মই সুখী আছোঁ কাৰণ কিছুমানৰ কাৰণে হ'ব এইটো সামান্যনো কিনো ক'বলগীয়া কথা কিন্তু মোৰ কাৰণে এইটো সামান্য নহয় কাৰণ এটা ছাবস্ক্ৰাইব এটা লাইক এটা কমেণ্ট বহুত ইম্পৰ্টেণ্ট ধৰি লওক আমি কেতিয়াবা কিছুমান ভিডিঅ' বনাওঁ সেই ভিডিঅ'টোৰ পৰা যদি আমি যদি ভিডিঅ'টো বনাওঁ আৰু আনে এটাও যদি কোনোবাই ভাল কমেণ্ট দিয়ে সেইটোৰ পৰা আমি অনুপ্ৰাণিত হওঁ আৰু ভিডিঅ' বনাবলৈ সাহস পাওঁ আমাৰ নিচিনা বা মোৰ নিচিনাকৈ আৰু বহুত মানুহ আছে যি মানে কি ভাবিতো থাকেই যে ব্লগ বনাম বা এনেকৈ ভিডিঅ' শ্বুট কৰি বনাম কিন্তু দিবলৈ সাহস নকৰে কিয় মানে ক'ত উঠাই দিব যে কৰ তই পাৰিবি মটিভেট ক'ত কৰিব ওলোটা ডাঙৰ কিন্তু মানুহ তেনেকুৱা কৰিব নাপায় সৰুৰ পৰাই মানুহ আগুৱাই যায় এক জাপতেতো একদম ডাঙৰ হৈ নাযায় ষ্ট্ৰাগল কৰিব লাগিব সেইটোৱে কথা তো আজিলৈ ইমানেই আপোনালোকৰ আশীৰ্বাদ যেন মোৰ লগত সদায় থাকে তো আজিলৈ ইমানেই ৰাখিছোঁ টাটা বাই বাই ফিৰ মিলেংগে আগলে নে ভিডিঅ' में